নমস্কাৰ মই সৰময়া মোৰ ইউটিউব চেনেল মনুজ ব্লগলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মই বৰ্তমান আছো গুৱাহাটী পাটকনাত আৰু এতিয়া আমি যাম গোৱালপাৰা গুৱাহাটী পৰখি আহি পাইছোহি আহি পাই ইমান ভাগৰ লাগিলে ব্লগ বনাবলৈ মন নগল এতিয়া ভাবিছো ব্লগটো ষ্টাৰ্ট কৰি দিও আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক কৰিব গতিকে বলক আজি ভিডিওটো আৰম্ভ কৰো এতিয়া মই গোৱালপাৰা গৈ আছো আপোনালোকে চাই থাকিব এয়া আমি এতিয়া গোৱালপাৰা গৈ আছো এয়া মা এতিয়া আমি হৰাইঘাট পাম আপোনালোক অকণমান হৰাইঘাট ব্ৰিজখন দেখুৱাম আপোনালোকে চাই থাকিব শ্ৰী সূৰ্য পাহাৰ পালোহি আহোতে আহোতে আন্ধাৰে হৈ গল এতিয়া আমি ৰাস্তাও বিচাৰি পোৱা নাছিলো সেইকাৰণে বহুত দেৰি হৈ গল তো ফাইনালি পালোহি আপোনালোকক ইয়াৰ ভিউটো অকণমান দেখাম আপোনালোকে চাই থাকক ইয়াতে বহুত বান্দৰ আছে আৰু হোফালে শ্ৰী সূৰ্য মন্দিৰ আছে এতিয়া হৈছে ৰাতিপুৱা 6:30 আৰু আমি কামাখ্যামাক দৰ্শন কৰিবলৈ ওলাইছো কালি ৰাতি 10:30 পালোহি একদম গা চা বেয়া লাগি আহিলে টোপনি ধৰিলে শুই থাকিলো ৰাতিপুৱা এতিয়া সোনকালে শুই উঠি গা চা ধুই ওলাই মেলি আৰু এতিয়া কামাখ্যামাক চাবলৈ গৈ আছো আপোনালোকো চাই থাকিব এয়া আমি কামাখ্যা মন্দিৰ পালোহি এয়া আমি পূজা কৰি আহিলো এতিয়া মন্দিৰৰ ভিতৰখন অকমান আপোনালোকক দেখাম চাই থাকিব কামাখ্যাত পূজা কৰি আহি এতিয়া আমি হোটেলত আছো জোৰতত হোটেল এখন লৈছো ইমান গা বেয়া হৈছে মোৰ মাতটোত আপোনালোকে শুনিছে চাগে বহুত বেছি গা বেয়া হৈ গল মোৰ ইয়াতে আহি এতিয়া অলপ ইয়াতে আৰাম কৰি মেলি আৰু আমি বজাৰ কৰিব যাম বুলি ভাবিছো যিমান গা বেয়া হলো বজাৰটো কৰিমে আৰু একটু কইবই লাগিব সেইকাৰণে অলপ পাছত ওলাই যাম বজাৰলে কত কত যাম আপোনালোকে চাই থাকিব বজাৰলে গলো ফেন্সি বজাৰ ইমানে ভিৰ বজাৰত মই ফোনো উলিয়াব নোৱাৰিলো একো কৰিব নোৱাৰিলো ইমানে ভিৰ ঠেলা হেঁচা খাই মেলি একদম
গটা খাই পৰিছোগে হেকাৰণে মোবাইলটো ওলোৱা দূৰৰে কথা সেইটো কাৰণে মই ভিডিঅ' বনাব নোৱাৰিলো এতিয়া আৰু হোটেলে যাওগে তাতে এতিয়া গৈ মেলি কিবা কিবি খাই অলপ আৰাম কৰি লোৱাই ভাল হ'ব এই বুলি এতিয়া হোটেললে গৈ আছো আৰু ডিব্ৰুগড় গৈ আছো ইমান বেছি গা বেয়া হৈ গৈছে মাত মাতিব পৰা নাই এতিয়া দেৰগাঁও পালোহি দেৰগাঁৱত পাই ভাত খালো ভাত খোৱাৰ পাছতে মাতটো ওলাইছে সো আপোনালোকক ঘৰত গৈ লগ পাই আছো আপোনালোকে ব্লগটো চাই থাকিব এতিয়া মই ঘৰ পালোহি ফ্ৰেছ হলো আৰু ভিডিঅ'টো আপোনালোকক যিমান যি দেখাম বুলি ভাবিছিলো সিমান দেখাব নোৱাৰিলো তথাপিও চেষ্টা কৰিলো যিমানখিনি পাৰো সিমানখিনি দেখুৱালো আৰু আজি ব্লগটো ইমানতে শেষ কৰিছো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব দেই বাই বাই